নমস্কাৰ বন্ধুসকল, আমাৰ গাঁৱত মানে এটা পৰম্পৰা আছে বহাগ বিহুৰ কাৰণে। বহাগ বিহুৰ মানুহৰ বিহুৰ দিনাখনি আমি আমাৰ ৰং ধেমালি হয়, মানে একদম ফূৰ্তিতে বোকা খেলা হয়। ঘৰৰ সকলোকে, আমাৰ ডেকাসকল গাভৰুসকলক চবকে ওলাই বোকা সনা হয়। এনেই নিয়মটো মাহ হালধি সানিব লাগে, ইমানো মাহ হালধি ক'ত পায়। আমি সেইকাৰণে কি কৰোঁ, পূৰা বোকাকৈ লগোৱা হয়। সেয়া চাওক আমাৰ গাঁৱৰ গোটেই মানুহবিলাক চাওক, পূৰা ঘৰত সোমাই সোমাই এইখন চাওক পোৱালিৰ পৰা এই আমাৰ গাঁৱৰ সকলো ডেকা গাভৰু ল'ৰা ছোৱালী পৰা ধৰি পূৰা এখন পূৰা হেৰি এখন ছোৱালীখন প্ৰতি ঘৰৰ মানুহতে সোমাই সোমাই চবকে ফুট এটা গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈকে চবকে সানি অহা হৈছে। এইকেইজনী দেখিছে ছোৱালী পলাই পলাই সেইজনী এইকেইটা কি কৰিলে? আমাৰ ফাকুৱা নহয়, আমাৰ হোলী মেইন নহয়, আমাৰ বোলে বহাগৰ ফাকুৱাটোহে মেইন নহয় জানো? অঁ, আমাৰ হোলী মেইন নহয়, আমাৰ বহাগৰ 1 তাৰিখৰ হোলী ফাকুৱাটোৱে মেইন। আৰু এইকেইজনী ছোৱালী এইটো আছে এটা পাগল, সেইটো এটা এইটো 1 নম্বৰ। সেইকেইটা মানুহ বিচাৰি গৈছে। আৰু দেখা থাকিম আমি দেই, আপোনালোকে চাই থাকিব। পূৰা গাঁওখনত ল'ৰা উলিয়াম, পূৰা এনজয় কৰা হ'ব মানে আজি, পূৰা এনজয়মেণ্ট আজি। অলপ মানে ল'ৰা ছোৱালী বিচাৰি গৈছে। পানী আনিছো দে। সেইকেইটা ল'ৰা বিচাৰি ফুৰিছে, মানুহ বিচাৰি ফুৰিছে, দেখিছে নাই? এটা চোতালত পূৰা মানুহ বিচাৰি ইয়াত সানি থকা হৈছে। এইটো বলিন দেই, এইটো বলিন একদম ফিতাহী, মানে একদম গাঁৱৰ 1 নম্বৰ ফিতাহী, 2 নম্বৰটো মই বাৰু। এটা মানুহ বিচাৰি আনিলে, মানুহ বিচাৰি আহিছে। মানুহ পালিনে নাপালি? এই পূৰা ৰ মেটেৰিয়েলছ লৈ মোক কেলা ঢালিব লাগে নি? বাৰ গৰম যামগে আৰু তুমি চাৰিবলৈ কি ৰকম মই ফটকা দেখাবলৈ ধৰিলো কেলা পাগলটো সোমাই দিছেগে আৰু ধৰিমেই না।
কানে এফালে ক মুনু এজনী আমাৰ ঝৰ্ণা দেৱী কানে এফালে আমাৰ মুনু নৱজনীক চাওঁ কি কৰি পেলালে এটা পোৱালীকেইটা সিহঁতকো এই বনাই চাওঁ তেত তেৰিকা সিহঁতি নৱজনীকো ইয়াত দেখিছে নে পোৱালীকেইটা ইয়াত উৎপাত দেখিছে নাই তোক সানিবলৈ মন ঘৰ যা বোলো নহ'লে আকৌ কান্দিব পাবি আকৌ যা যাগে যা আমাৰ এজনী মেইন মানে দেখিছে নাই এজনী মেইন আমাৰ এজনী মেইন তেনেকে নোলায় কি নাম দেখাতে চুইয়া নাই ইয়াক হেৰি কৰি ল ঐ ইয়াক মাহ হালধীয়া নোৱাই ল মাহ হালধিকণ লগাই ল মাহ হালধিকণ লগাই ল ইয়াক আমাৰ গাঁৱত আজি পুৰা ধামাকা মানে ধামাকা এনজয় মানে বোকা ফাকুৱা মানে বোকা ফাকুৱা কিবা ক'বা নেকি মইনা ঐ মইনা কিবা ক'বা নেকি চুলিত নহয় অ' কালাৰ হ'ব লাগে
ক'লৈ পলাব যা 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 তহঁতি গৈ থাক চলো 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 এনেকৈ আমাৰ গাঁৱৰ পুৰা এনজয় চলিছে প্ৰতিঘৰ মানুহৰ পৰা একদম চব ডেকা গাভৰু যি আছে চবকে উলিয়াই একদম আমি বোকা ৰং সনা হৈছে পুৰা ফূৰ্তি আজি আমাৰ বহাগৰ 1 তাৰিখটো বুজিছে নাই ল'ৰা পোৱালি জীয়ৰী চাবলৈ নাই চবকে ওলোৱাই অনা হৈছে আমাৰ এই দিছে নাই কিমান টিকুট মানি ছোৱালী পুৰা গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰিলোঁ যিমান পাৰোঁ লগালোঁ কিছুমান পলাইছে ধৰিব পৰা নাই বৰ্তমান আমাৰ এই সমাপ্তৰ দিশে বুলি ক'ব লাগিব আমি ঘৰমুৱা হৈছোঁ আৰু চব লগাই মেলি হয় নাই চব লগাই মেলি ঘৰমুৱা হৈছোঁ কেনেকুৱা লাগিলে মজা হা মেহফিল মজা আজি একদম ধুনীয়া লাগিছে মানে আজি বহুত বছৰ মূৰত গাঁৱৰ বছৰ হয় মানে কিন্তু এই বছৰত বেছি ভাল লাগিছে মানে গোটেই ল'ৰাখিনি লগ পাইছোঁ গাঁৱৰ বুজিছে নাই ল'ৰা ছোৱালী পোৱালি হয় নাই ঠাণ্ডা লাগিছেগে মোৰ ওচৰতে পাবিহি ঘৰমুৱা হৈছে আৰু চব খেলি ৰং ধেমালি কৰি চব এতিয়া ঘৰৰ আগফালে গাঁৱেদি গৈ পাছফালেদি আমি ওলাই আহিছোঁ এতিয়া গাঁওখনৰ কি ধুনীয়া পৰিৱেশ আমাৰ গাঁও সেইজনী গ'ল তুমি ঘৰত সোমালে
এই নকবি ঐ কোনে আনিছিলি এইটো আমাৰ ভতিজা পোৱালি তাৰ নাই বোকা আজি বকে ধন্যবাদ আমাৰ এই গাঁৱৰ বিহুৰ দিনাখনি যিটো আমাৰ কালচাৰ বুলি ক'ব লাগিব মিলি ৰং ধেমালি কৰা যিটো এটা আমাৰ পৰিৱেশ এইটো কেনেকুৱা লাগিলে আপোনালোকৰ ফালে কেনেকুৱা কিবা নিয়ম আছে নেকি এই বিশেষ দিনটোত আপোনালোকে কমেণ্ট কৰি জনাব যদি চাই ভাল লাগিলে এটা লাইক কৰি দিব ধন্যবাদ বাই বাই